আজি আমি KPP-য়ে UPL-ৰ লগত বহুত কেইবাবাৰী আলোচনাৰ মৰ্মে আমি দেখিছোঁ আদিবাসী, আমাৰ মাইনৰিটি, বেংগলী প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নেতাবিলাকৰ লগত আলোচনা কৰিছোঁ। আজি আমাৰ UPL-ৰ দলত সকলো জাতি জনগোষ্ঠীৰ সংগঠনৰ মানুহবিলাক বিয়পি পৰিছে। কিয়? কাৰণ সমবিকাশ, সম অধিকাৰ সকলৰ কাৰণে থাকিব লাগিব। প্ৰত্যেকটো জাতি জনগোষ্ঠী যি আমাৰ BTR অঞ্চলত আমি বসবাস কৰোঁ, আমি সকলোৱে বিচাৰিছোঁ পৰিৱৰ্তন, আৰু এই পৰিৱৰ্তনৰ কাৰণে আজি UPL-ৰ দলত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নেতৃত্বই দায়িত্ব লৈছে। সেইকাৰণে আমি আশা কৰিছোঁ এইবাৰ আমাৰ 100% আমি UPL দলে চৰকাৰ গঠন কৰিব বুলি আমি স্পষ্টভাৱে ক'ব পাৰোঁ।